হে দোস্ত কি খবৰ আপোনালোকৰ কিজানি ভাল মোৰো বেয়া নহয় আজি মই আটিগুৰ ব্লগ আছামলৈ আপোনালোকক অন্যটা ভিডিঅ'ত স্বাগতম জনাইছোঁ আমাৰ সেই কুৰবানী দিয়াৰ কাৰণে এইটো দামোৰা আনিছে ৪২,০০০ টকা দি মস্ত দামোৰা তাৰপিছত মই আপোনালোকক কৈ আছোঁ ঈদ বুলি ক'লে আচলতে মানুহে নতুন কাপোৰ পিন্ধে বা ভাল বস্তু খায় মানুহে সেইটোৱে বিচাৰে কিন্তু এটা কথা অকল কাপোৰ পিন্ধিলে নহ'ব খালে নহ'ব কিন্তু ৰাস্তা ঘাট পদূলি এইবোৰ অলপ ডেকৰেশ্যন কৰিব লাগে এইটো কিন্তু একদম সত্য কথা তো আমাৰ এইটো ৰাস্তাটো দেখা পাইছে এইটো বহুত দীঘল ৰাস্তাটো আমি ইয়াতে ৭ ঘৰমান মানুহ আছোঁ এই ৰাস্তাটো এইকেইজন দেখা পাইছে এইজন হৈছে আমাৰ খুৰাহঁতৰ ভাই মোৰ ভাইটি সিহঁতে ভাবিছে অলপ ইয়াৰ ঈদৰ কাৰণে অলপ ডেকৰেশ্যন কৰোঁ মানে চাৰো চাইডেদি এনেকৈ চাইডে লাইট লগাই দিওঁ বহুত ভাল লগা কৰিব আৰু তো আপোনালোকক মই দেখাই আছোঁ ইয়াতে কাম কৰি আছে ল'ৰাকেইজনে এইজন হৈছে মোৰ ভাইটি ঈদুল তাৰপিছত ইফালে মই আপোনালোকক দেখাই আছোঁ সিহঁতে নিজা কৰি সিহঁতে নিজৰ পইচা নহয় কিন্তু ইয়াতে অলপ লেবেল মাৰিব পাৰি সিহঁতে নিজৰ পইচা নহয় মানে আমাৰ পৰা উঠাইছে আৰু বাকী যিকেইজন মানুহ আছে চব মানুহৰ পৰা অলপ পইচা উঠাই কিনে এই কামখিনি কৰাইছে তথাপিতো বহুত ভাল কাম কৰিছে এনেকুৱা ল'ৰা ২-১জন বা ঘৰত লাগে যিকোনো বিয়া বাবু হওক অনুষ্ঠান হওক উৎসৱ হওক এনেকুৱা ল'ৰা থাকিলে ভাল আৰু এই নাচাই কিমান কষ্ট কৰি আছে ইয়াতে হাই দিয়া হাই ইফালে এইটো হৈছে মেইন ৰাস্তা ইফালে এইটো তাৰপিছত ইফালে এই মেইন ৰাস্তাটোৰ পৰা আমাৰ এই ৰাস্তাটো বহুত দূৰত সোমাই যাব লাগে আৰু সেই মূৰত হৈছে আমাৰ ঘৰ তো যি কি নহওক এই ৰাস্তাটো ইমান বেয়া হৈছে ৰাস্তাটো আচৰিত আজি বহুত দিন ধৰি বৰষুণ সেইকাৰণে ৰাস্তাটো বহুত বেয়া হৈছে তো অহাকালি যিহেতুকে ঈদ সেইকাৰণে অকণমান আজি ৰাতিপুৱাই যাই কিনে মাটি আনিলোঁ ট্ৰেক্টৰেদি আৰু মাটি ফেলাই দিলোঁ আৰু গেলোঁ যি ট্ৰেক্টৰে তাৰপিছত ট্ৰেক্টৰ লেবাৰ নাই সেইকাৰণে নিজে যাই কিনে মাটি ট্ৰেক্টৰত ভৰাই দি কিনে হ'লেও মাটি আনিছোঁ আনি কিনে ফেলাই দিছোঁ কাৰণ অহাকালি ঈদ এইখিনি জেগা যদি বোকা হৈ থাকে বা ভাল নালাগে আৰু নিজৰো ভাল নালাগে বোকা খচি কিনে নামাজ পঢ়িব যোৱাৰ কাৰণে তো সেইটো হৈ তাৰে পিছত আমাৰ ইয়াতে মোটামুটি এইখিনি পূৰা লাইট পূৰা লগাই দিছিয়ে আপোনালোকে আৰু আধা আছে এইখিনিও হ'ব ইনশাল্লাহ গধূলিলৈকে তাৰপিছত গধূলি কিমান ধুনীয়া লাগিব মই আপোনালোকক দেখাম আচলতে বহুত ভাল লাগিব গধূলি আমাৰ এই ৰাস্তাটোৰ আধা লাইট লগা হৈছে যোৱাকালি ইয়াতে লগাইছে আৰু আধা লাইট লগাব আছে আজি আধা লাইট লগা হ'ব গধূলিলৈকে মই সুধি লওঁ সিহঁতক আজি হ'ব না নহয় কি ক আজি হ'ব না কি লগা আজি 2 ঘণ্টা পিছতে কমপ্লিট হৈ যাব আমাৰ 2 ঘণ্টা পিছতে 2 ঘণ্টা পিছতে ইমান সোনকাল আচ্ছা বহুত ভাল কাম কৰিছে এইটো আচলতে এনেকুৱা ল'ৰা চব মানুহ ঘৰতে লাগে তাৰমানে কেতিয়াবা বিয়া হওক বা যিকোনো উৎসৱ হওক এনেকুৱা ল'ৰা থাকিলে তাৰমানে ঘৰত অলপ সহায় হয় যিকোনো আমাৰ এইটো ৰাস্তা কিন্তু বহুত সৌন্দৰ্য কৰিছে ইয়াতে আধা হৈছে আৰু আধা বাকী আছে এইখিনিও হ'ব আৰু গধূলি মই আপোনালোকক দেখাই আছোঁ কিমান ভাল লাগে কিমান খৰচা হৈছে এইখিনি কৰাতে আমাৰ এটা এপ্ৰক্সিমেটলি 3000 গেল এইখিনিত আৰু বাকী আছে আৰু এইখিনিত বা কিমান যে সেইটো গম নাপাওঁ বাৰু বাপৰে বাপ 3000ত এইখিনি ইমান দূৰ জেগা লাইট লগা হৈ গৈছে তো বা বহুত এক্সেলেণ্ট আৰু বহুত ভাল কাম কৰিছে ইয়াতে 3000 টকাত যদি ইমানখিনি জেগাখিনি কাম কাভাৰ কৰিছে ইয়াতে তেতিয়াহ'লে সকলো মানুহে এনেকুৱা কাম কৰিব পাৰিব আৰু আচলতে ঈদ বুলি ক'লে আচলতে এনেকুৱা কৰিলে অলপ ভাল লাগে আৰু মনটো নতুন কাপোৰ পিন্ধি বা ভাল বস্তু খাই পেলাই যদি আৰু ৰাস্তা ঘাট পদূলি যদি এনেকৈ বনোৱা যায় তেতিয়াহ'লে বহুত ভাল লাগিব তো গাইজ মই অলপ ভাবিছোঁ ইহঁতৰ লগত অলপ লাগি দিওঁ তেতিয়া ইহঁতৰ সহায় হ'ব আৰু মোৰো মনটো বহুত ভাল লাগছে এনেকুৱা কাম যদি কৰে তেতিয়াতো কৰি দিলে সিহঁতেও ভাল পাব সেইকাৰণে মই অলপ ইয়াতো সহায় কৰি দি আছোঁ গাইজ আৰু মোটামুটি আমি কাম কৰাতে প্ৰায় গধূলি হ'ল বেছি সময় নাই আৰু
আধা ঘণ্টামান পিছত আন্ধাৰে হ'ব। তো মই দেখাম তেতিয়া আৰু আন্ধাৰ হ'লে কেনেকুৱা লাগে। তো গাইজ এতিয়া ৰাতি হৈ গ'ল, ৰাতিৰ ভিডিঅ' ইমান এটা ঠিক নহ'ব, তথাপিতো মই আপোনালোকক কৈ আছোঁ এইবাৰ কিন্তু আমাৰ গাঁওখন অলপ বেলেগ ধৰণৰ হৈছে। আচলতে আমাৰ মেইন ৰাস্তাৰ পৰা ভিতৰত সোমাই যায় ৰাস্তা কিন্তু আমাৰ দাদাৰ ল'ৰাকেইজনে কৰিলাকে, কিন্তু মেইন ৰাস্তাটোৱে একেবাৰে গাঁৱৰ ল'ৰাকেইজন মানে একদম পূৰা পূবৰ পৰা পশ্চিমলৈকে লাইট লগাই দিছে। বহুত ধুনীয়া লাগিছে লাইট লগাই দিয়াৰ পিছত। তো মই আপোনালোকক দেখাম ইমান কেনেকুৱা ধুনীয়া হৈছে, মানে আচৰিত, আপোনালোকে পাগল হৈ যাব, ইমান ধুনীয়া হৈছে। আচলতে বহুত ভাল কাম কৰিছে ল'ৰাকেইজনে। এনেকুৱা কাম আচলতে আমাৰ বছৰত যিহেতুকে 2টা উৎসৱ আহে, ঈদ বুলি, আচলতে এনেকুৱা কাম কৰিব লাগে আৰু গাঁওখন ৰমক জমক কৰিব লাগে। পাৰিলে মছজিদো ৰমক জমক কৰিব লাগে, মছজিদটো ৰমক জমক কৰিব লাগিব, এইটো স্বাভাৱিক। আৰু লগতে ৰাস্তা পদূলি এইবোৰো ৰমক জমক কৰিব লাগে। মই আপোনালোকক দেখাই আছোঁ কেনেকুৱা ৰমক জমক কৰিছে আমাৰ গাঁৱৰ ল'ৰাকেইজন। মানে সিহঁতে মানে এতিয়া ৰাতি 8টা বাজিছে, তথাপিতো ৰাতিলৈকে তাৰমানে সিহঁতে কাম কৰি আছে, কাম কৰি শেষ কৰিব পৰা নাই। তো বহুত কষ্ট কৰিছে ল'ৰাকেইজনক একচুৱেলি মই ধন্যবাদ দিছোঁ। এয়া চাই লওক আপোনালোকে, ল'ৰাকেইজনে কাম কৰি আছে, ইমান ৰাতি হ'ল, প্ৰায় 8টা বাজিল, এতিয়ালৈকে কাম কৰি আছে। ল'ৰাকেইজনে ভাগৰি যোৱা নাই। আচলতে গাঁৱৰ কাৰণে কৰিছে কষ্ট বহুত, আৰু এটা বছৰত যিহেতুকে 2টা ঈদ আহে সেইকাৰণে সিহঁতে বহুত কষ্ট কৰিছে। কিমান সময় ধৰি কৰি আছে কাম? মোটামুটি 10টামান বজাৰ পৰা। আজিয়ে নেকি? আজি হা আজি কেইটামান বজাত কৰা হ'ব? মোটামুটি বাজিব আৰু 10টা 11টা আৰু কাম আগবাঢ়িছে বহুখিনি, অলপমান বাকী। যি কি নহওক বহুত ভাল কাম কৰিছে। আচলতে গাঁৱত এনেকুৱা ল'ৰা লাগে 2-1জন, তেতিয়া গাঁওখন উজ্জ্বল হৈ থাকিব। প্ৰত্যেক বছৰে এইটোত যাতে এনেকুৱাকৈ কৰে। আচলতে সৰুৰ পৰা ডাঙৰ হ'লেও এনেকুৱা কিন্তু কণ্ডিশ্যন দেখা পোৱা নাই। আজি প্ৰায় 30 বছৰ পাৰ হৈ গ'ল মোৰ বয়স, আজিলৈকে তাৰমানে এনেকুৱা ঈদত এনেকুৱা কণ্ডিশ্যন দেখা নাই। মই আপোনালোকক দেখাই আছোঁ ল'ৰাকেইজনে কিমান ধুনীয়া কাম কৰিছে, গোটেই সম্পূৰ্ণ দেখুৱাম, কিমান ভাল লাগিছে আপোনালোকে চাই থাকক। চাই লওক কেনেকুৱা হৈছে ৰমক জমক। বা মোটামুটি আমাৰ গাঁওখন 1 কিলোমিটাৰমান জেগা হ'ব। এই 1 কিলোমিটাৰমান জেগা সিহঁতে এনেকুৱাকৈ লাইট লগাইছে, সঁচা বহুত ধুনীয়া লাগিছে। দেখা পাইছেনে আপোনালোকে? কিমান ধুনীয়া, একদম ৰঙা লাইট, নীলা লাইট, য়েলো লাইট, মানে আচৰিত আৰু বহুত ধুনীয়া লাগিছে। আপোনালোকে চাই থাকক। এই ৰাস্তাটো লাইট চোৱাৰ কাৰণে তাৰমানে মানুহবিলাকৰ চব ল'ৰা ছোৱালীবিলাকৰ চব ৰাস্তা ঘাটত ওলাই আছে, সেইকাৰণে এইবিলাক বহুত ভাল লাগিছে। এইবিলাক চব চাই আছে মানুহবিলাকে, চাই লওক চাই আছে মানুহবিলাকে। তাৰপিছত ইফালে আহি আমাৰ ৰাস্তাটো পালোঁ। এইটো আমাৰ ৰাস্তাটো আধা কাম হৈছে, আধা কাম হোৱা নাই, কিন্তু বাকীখিনিও কৰিব পাৰিলোঁ। এই সোমাই আছে, এইটো কৰিম, কিন্তু আমাৰ লাইটটো আহি পোৱা নাই। লাইট আনিব দিছোঁ, বহুত দেৰি হৈ গ'ল, তথাপিতো ৰখি আছোঁ আৰু লাইট লগোৱাৰ কাৰণে। এইবাৰ বেলেগ কৰিব লাগিব, এইবাৰ ৰমক জমক কৰিব লাগিব।